हेलो एवरीवन की खबर भालने आपलोकर आशा करूँ सकलो भाले आछे और आमिओ भाले आछो कियनो आज बहुत र'द दिसे र'द दियार कारण बहुत भाल लागिसे कारण बहुत एकेदिन बरषुण दसदिन मान बरषुण दियार कारण गोटे घर दुआरबिलाक किबा मुकলি जेन नालागे एकदम और आज र'द दिसे बहुत काम हल और प्रकृतिर नियमे हय र'दर पिছত बरषुण सुखोৱাৰ पिছত दुख ठीक तेनेके আজি बहुत दिन बरषुण दिले एतिया र'द दिसे और এতিয়া ৰাতিপুৱাতে বহুত কাম হ'ল সেইখিনি দেখুৱাব নোৱাৰিলোঁ তথাপি অকণমান দেখুৱাম কি কৰিলোঁ বেলেগ একো নহয় কাপোৰে বহুত ধুলোঁ আজি আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ নান কাটাৰ ৰেচিপি বনাম আপোনালোকক দেখুৱাম কেনেকৈ বনাওঁ তেনে ভিডিঅ'টো আপোনালোকে চাই থাকিব এইফালে দেখিছেনে আজি কিমানখিনি কাপোৰ ধুলোঁ সেয়া বোলো দেখুৱাওঁ কাপোৰ ঢেৰ কাপোৰ ধোৱা হ'ল আজি र'द दिले सचाके घरखन किबा मुकলি जेन लागे और कापोर कानिबिलाक शुकाबলৈও ভাল और इपिने आमार र'द देखिছেনে किमान चुकाके र'द दिसे ताके आपनालोककো अकमान देखुवालो एफाले घोड़ा এটা देखि पालो देखिছেনে घोड़ाটো দৌৰিছে দৌৰি এতিয়া ৰেচিপিটো বনাওঁ তেন্তে বলক প্ৰথমতে মই আপোনালোকক জোখটো দেখি দিওঁ এইটো বাতিৰ জোখতে চেনি ময়দা और रिफाइन बा घिउ मिक्स कर दी पारे आपलोकर निजर इच्छा कथा अकल रिफाइन दिओ बनाब पारे और घिउ दिओ बनाब पारे बा बाटारो दी पारे एटू बाटी जुखत जिकोनो घरत जिकोनो साइजर बाटी एटा लले हल मैं एटू बाटी लैसो एटू बाटी जुखत मैं एक बाटी চেনিখিনি আমি মিক্সাৰত মাৰি ল'ম যিমানখিনি হ'ব সেইখিনি গোটেইখিনি দিম আৰু এবাটি ৰিফাইন বা ঘিউ হেয়া আৰু এটু বাটি জোখত দুবাটি ময়দা আৰু এই দুখন স্পুন হয় 1/4 স্পুন খনে টি স্পুন খনে আমি 1/8 টি স্পুন খনে আমি হেৰি সোডা দিম আৰু এখন স্পুনে 1 টিস্পুনে আমি বেকিং পাউডাৰ দিম যি নহওক আপোনালোকৰ ওচৰত এইখন নাথাকিলে নিজে আন্দাজ মতে দিব সোডাটো নাম মাত্ৰ আৰু বেকিং পাউডাৰটো অকমান হৰকে দিব হেবলে বেছি হৰকে নিদিব অকমান বেছিকে দিব আৰু কেনেকৈ নান কাটাৰখিনি বনাওঁ সেই আপোনালোকক দেখুৱাম আৰু যেহেতু আজি মই কেৰাহীত বনাম অভেনত নহয় সকলোৰে ঘৰত অভেন নাথাকিব পাৰে সেইকাৰণে কেৰাহীত বনাই দেখাইছোঁ কেনেকৈ বনাওঁ সেই আপোনালোকে ভিডিঅ'টো চাই থাকিব প্ৰথমতে এবাটি চেনি পিহি ল'লোঁ মিক্সাৰৰ আৰু এতিয়া ইটো বাটিত ময়দা এবাটি আৰু এয়া ৰিফাইন और घिउ मिक्स करा एबाटी किन्तु मयदाটো আৰু এবাটি দিব লাগিব বাটি দুটাত যেহেতু নাই লোৱা এটা বাটিতে প্ৰথমতে এটা বাটি দি লম আৰু পিছত আৰু এবাটি দিম আৰু লগতে লৈছো বেকিং পাউডাৰ আৰু বেকিং সোডা আৰু খোৱা সোডা হলেও হ'ব বেকিং সোডা এটো সোডা নহলেও হ'ব যিয়ে নহওক এতিয়া প্ৰথমতে আমি এয়া ঘিউখিনি প্ৰথমতে গলাই ল'ব নহলে অসুবিধা হ'ব और बोल एटा লৈ লৈছো তাতে আমি চেনিখিনি দি লম আৰু চেনিখিনি দিয়াৰ পিছত আমি তাত ঘিউ আৰু ৰিফাইন মিক্স কৰা মিক্স কৰাখিনি দি দিম আৰু ভালদৰে লৰাই লম ফিটি লম হাতেৰেও ফিটিব পাৰে মই বিটাৰডাল দিয়ে কৰিছো এচামুচ প্ৰথমতে কৈছো জোখটো দি দিছো আৰু এতিয়াও কৈ দিছো বাৰু এচামুচ বেকিং পাউডাৰ আৰু নাম মাত্ৰ বেকিং সোডা খোৱা সোডা দিলেও হয় বেকিং সোডা নিদিলেও খোৱা সোডা দিলেও হ'ব আৰু এতিয়া মিশ্ৰণখিনি ভালদৰে লৰাই লম ফিটি লৈছো কিয়নো একো যাতে গোটা হৈ নাথাকক আৰু এতিয়া আমি ইয়াত এবাটি ময়দা দিম প্ৰথমতে এবাটি দি 10 মিনিট মান সময় আমি 10-12 মিনিট মান সময় ভালদৰে খচি লম
ভালদৰে এনেকৈ খচি ল'ব। যিমান জোখটোতো সঠিক দিবই লাগিব, তাৰ উপৰিও আমি খচাটো ভাল হ'ব লাগিব। আনফালে আমি আৰু এবাতি ময়দা দি ল'লোঁ। এতিয়া গোটেইখিনি আপোনালোকৰ ভয় লাগিলে যে গোটেই বাতি হ'বনে নহয়, ভয় লাগিলে অলপ অলপকৈ দিব, কিন্তু দুবাতি লাগেই। কেতিয়াবা দুবাতিতকৈ অকণমান বেছিও লাগে আৰু কেতিয়াবা অকণমান কম লাগে, কিন্তু আপোনালোকে তেলটো চাই ল'ব। এতিয়া তেলীয়া বেছি হৈ নাথাকে নহয়, তেতিয়া গম পাব যে আপোনাৰ মেজাৰমেণ্টটো শুদ্ধ বা সঠিক হৈছে। এতিয়া আমি ভালদৰে এনেকৈ 25 মিনিটমান সময় আমি ভালদৰে খচিব লাগিব। খচাটোৰ ওপৰতো কথা আছে, অকল জোখমতে হ'লেও নহ'ব, ভালদৰে খচিব লাগিব। আৰু এনেকৈ হাতৰ মুঠিত গোল গোল কৰি চাব, গোল গোল কৰি চাই আপোনালোকে ভালকৈ এনেকৈ চাব আকৌ খচা হৈছে নাই, যে মুঠিটো গোলটো লোৱা হৈছে নাই। এয়া চাওক, মোৰ গোলটো ধুনীয়াকৈ হৈছে আৰু একো এটা আকো নাই। এনেকৈ হ'ব লাগিব, তেতিয়াহে আপুনি গম পাব যে আপোনাৰ নান কাটাকেইটা পাৰফেক্ট হ'ব। ঠিক তেনেদৰে এনেকৈ মই গোটেইকেইটা বনাই ল'লোঁ আৰু পাত্ৰটোত অকণমান তেল দি লৈছোঁ। তেল দি গোটেই ছাইডটো নালাগে, অকল মাজডোখৰতে অকণমান তেল দি ল'ব। কেক বনোৱাৰ দৰে সেনেকৈ তেল দি ল'ব। তাৰ ওপৰত আমি নান কাটাকেইটা দি আমি এনেকৈ কেৰাহীখন পাতি লৈছোঁ। তাতে আমি ষ্টেণ্ডডাল দি লৈছোঁ, এন্ধাৰি এডাল, আৰু এনেকৈ দি এতিয়া আমি অলপ 15-20 মিনিটমান সময় আমি থৈ দিম। তাৰপিছত আমি দাঙি চাম আমাৰ নান কাটাকেইটা হৈছে নাই। এয়া চাওক, মোৰ নান কাটাকেইটা একদম পাৰফেক্ট বনিছে, একদম একো হেৰি হোৱা নাই, দেখিব পাইছে আপোনালোকে, একদম ধুনীয়া হৈছে আৰু খাবলৈও খুব সোৱাদ হৈছে। এয়া নান কাটা ৰেচিপি ৰেডি। যদি আপোনালোকে কিবা বুজি পোৱা নাই কমেণ্টত সুধিব, মই কৈ দিম। যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে মোৰ চেনেলটো কোনোবা নতুন চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই বাই।